সহজ উপাৰ্জন, বৃহৎ লাভ, এটা বিলাসী জীৱন। এনেকুৱা সপোনৰ পিছত আছে চাইবাৰ অপৰাধী আৰু প্ৰবঞ্চকৰ কৌশল। অসমৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাত শেহতীয়াভাৱে আমি দুটা ডাঙৰ ক্ৰিপ্ট'কাৰেঞ্চি কেলেংকাৰী ঘটনা তদন্তৰ জৰিয়তে পোহৰলৈ আনিছোঁ। RSN ক্ৰিপ্ট' টোকেন আৰু TLC 2.0। ক্ষতিৰ পৰিমাণ 200 কোটিতকৈও অধিক। RSN ক্ৰিপ্ট' টোকেন কেলেংকাৰী। এইটো এটা ভুৱা ক্ৰিপ্ট'কাৰেঞ্চি, এটা ব্যক্তিগত ৱেবছাইট যিয়ে দিয়ে আকাশলংঘী প্ৰতিশ্ৰুতি। বিনিয়োগকাৰীয়ে 50,000 বা ততোধিক টকা ফোনপে, পেটিএম আৰু UPI যোগেৰে প্ৰেৰণ কৰিছিল। তেওঁলোকৰ টকা বাইনেন্সৰ যোগেৰে USDT লৈ ৰূপান্তৰিত কৰা হৈছিল আৰু ইয়াক ব্যৱহাৰ কৰি মূল্যহীন RSN ক্ৰিপ্ট' টোকেন কিনা হৈছিল। কিন্তু ইয়াত এটা টুইষ্ট আছে। টোকেনৰ মূল্য পূৰ্বৰ পৰাই নিৰ্ধাৰিত আছিল। কোনো প্ৰকৃত লাভ নাছিল, আছিল মাথো ভুৱা আশা। এই সংক্ৰান্তে ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু জড়িত আন লোকসকলক বিচাৰি উলিওৱাৰ বাবে তদন্ত ক্ষিপ্ৰগতিত অব্যাহত আছে। TLC 2.0 AI ট্ৰেডিং কেলেংকাৰী, AI ফৰেক্স বটছ। এইটো আন এক উচ্চ প্ৰযুক্তি সম্পন্ন প্ৰবঞ্চনা। বটব্ৰ আৰু এলগোবটৰ দৰে স্কিমৰ যোগেৰে বিনিয়োগকাৰীক প্ৰতিমাহে 5ৰ পৰা 6% লাভৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। টকা UPI যোগেৰে প্ৰেৰণ কৰা হৈছিল। তাৰ পিছত ক্ৰিপ্টলৈ ৰূপান্তৰিত কৰি বিদেশৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। বিদেশী প্ৰবঞ্চকবোৰে বিদেশৰ পৰা এই কেলেংকাৰী চলাবলৈ অসমৰ বিভিন্ন স্থানীয় এজেণ্টৰ সহায় লৈছিল। তেওঁলোকে অভিজাত হোটেলতো সভা পাতিছিল যাতে ইয়াক বৈধ বুলি দেখুৱাব পাৰে। আপোনালোকে বিনিয়োগ কৰাৰ আগত এবাৰ ভাবি চাওক, কাৰণ প্ৰবঞ্চকসকলে মানুহৰ লোভ আৰু বিশ্বাসৰ সুযোগ লয়। বিনিয়োগ কৰাৰ আগতে সুধি চাওক, ইয়াক চৰকাৰে অনুমোদন দিছেনে? ইয়াৰ অস্তিত্ব আছেনে? যদি আপুনিও প্ৰবঞ্চিত হৈছে, এতিয়াই www.cybercrime.gov.in ত অভিযোগ দাখিল কৰক।